হেল্ল' বন্ধুসকল, আজি কচু কাটি আনিলোঁ। এতিয়া গাহৰিক দানা বনাম। এতিয়া আমি কচু লৈ আহিছোঁ দেই। এতিয়া জাষ্ট পাইছেহি। ইয়াত পানী গৰম কৰি থৈছোঁ। গাহৰিকেইটা সেইকেইটা চিঞৰি আছে, দানা বনোৱাই নাই। এইটোৱে চিঞৰি আছে, দানা লাগে। কালিৰ পৰা চিঞৰি আছে, দানা নাই বনোৱা, আজি বনাই দিওঁ। অকল কচু কাটি থাকিলেই নহ'ব, কচুখিনি অলপ হেঁচি দিব লাগে। সেইটো কাৰণে এতিয়া হেঁচি মাৰি দিছোঁ। তেতিয়া হেঁচি দিলে মানে ভাল হয়, তলৰখিনি সিজিবলৈ লয় আৰু তেতিয়া আকৌ ওপৰত আকৌ বেলেগ কচু দিব পৰা যায়। মোক কচু কাটি থকা দেখি এবাৰ মানুহজনো আহিলে আৰু কচু কেইডাল মোক কাটি দিওঁ বুলি। ভালে হ'ল, এনেকৈ অলপ সহায় পোৱা যায়। সিও কাটি থাকে, ময়ো কাটোঁ। এবাৰ তেখেতক বনাব দিছোঁ। মইতো কিমান কাটিও আনি দিছোঁ, হেৰিও কৰিছোঁ। সেইটো কাৰণে তেখেতে এবাৰ নিজে মোক কাটি দিম, জুই পেলাই দিম কৈছে আৰু দে জ্বলাও কাটো। কচু দানাই হ'ব লাগে, ধুনীয়াকৈ বনিব লাগে। কাম এনেকৈ কৰোঁ দুইজনে মিলি মিলি। এবাৰ সি কাটিছে, কাটক। ইয়াৰ বৰ্তমান সিজিছেগৈ আৰু দেই। এতিয়া তুঁহগুৰি ঢালি দিম। তাত অলপ সিজি লওক, তাৰপিছত তুঁহগুৰি দি দিয়া হ'ব। এয়া পূৰা ধুনীয়া সিজি গ'ল আৰু এতিয়া তুঁহগুৰি দি দিম আমি দেই। হ'ল, এতিয়া আমি তুঁহগুৰি দিব লৈছোঁ দেই। হৈ গ'ল। এতিয়া তুঁহগুৰিও সিজিবগৈ। এতিয়া এই উতলিছে জাষ্ট। এনেকৈ তুঁহগুৰিখিনি দিলে মানে কচু গুলগুলীয়া হৈ যায়, পূৰা একদম গাপ খাই যায় তো তুঁহগুৰিখিনিৰ ওপৰত। এতিয়া পূৰা এই ভক ভককৈ উতলিছে আৰু দেখিছে। জুই নুমায়ে থাকিলে, জুই অলপ জ্বলাই দিম। অলপ খৰি বহাই দিছোঁ আৰু ধুনীয়াকৈ। জুই নুমালেও দিগদাৰ হৈ যাব যে, জুইকুৰা অলপ জ্বলাই দিওঁ। খৰি বহাই দিছোঁ আৰু হ'লগৈ আৰু তথাপি অলপ সিজিব লাগেতো। তুঁহগুৰিত থকা চাউলখিনি সিজে এনেকৈ মানে বনাই দিলে, আৰু বেছি দিন থ'ব নোৱাৰি এনেকৈ বনালে, গোন্ধাই যে। এতিয়া হৈ গৈছে আৰু ধুনীয়াকৈ ভাগ মাৰি দিছিলোঁ। ইয়াত আমি এতিয়া হেৰি কৰিম, এই সিজি গ'ল কচু। এয়া সিজি গ'ল, লাগিছেনে? তেল ওলাই দিছোঁ আৰু তুঁহগুৰি কচুৱে মিক্স কৰাৰ পিছত এনেকৈ কৰিলে ভাল হয় নহয়। এনেকৈ গাহৰি দানা আপোনালোকে এনেকৈ বনাইছেনে আৰু আপোনালোকে কেনেধৰণে গাহৰি দানা বনায় জনাব দেই। আমি এনেকৈ বনাওঁ, মানে তুঁহগুৰিত থকা চাউলখিনিও ভাত হৈ যায় যে। আৰু আপোনালোকে কেনেকৈ বনায় জনাব দেই। ধন্যবাদ, ভিডিঅ'টো ইমানেই।